নমস্কাৰ, মই মালব্য গগৈ। বৰ্তমান মই কাশ্মীৰৰ পৰা কৈ আছোঁ। একচুৱেলি দুদিনমানৰ পৰা এটা পাই আছোঁ, শিখা শৰ্মা বাইদেউ। আপোনাক বাইদেউ বুলিয়ে কৈছোঁ, সন্মান কৰিছোঁ বাৰু, কাৰণ আমি ইমান আধা পাগল নহয়। আপোনাৰ যিটো মানে লিখনি, তাত আপুনি লিখিছিলে যে দৰমহা পোৱাৰ কাৰণে ফৌজি। আপুনি এইটো নাভাবিব যে আমি দৰমহাৰ কাৰণে অকল দেশৰ কাৰণে আছোঁ। আৰু এইটো মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ, আজি এইটো মুহূৰ্তত অসমত হাজাৰ হাজাৰ ল'ৰা এতিয়াও এনেকুৱা আছে যি নেকি বিনা দৰমহাত দেশ সেৱা কৰিবলৈ আমাৰ মানে ফৌজত আহিবলৈ এতিয়াও মানে আগ্ৰহ। তেওঁলোকৰ পইচা নালাগে, তেওঁলোকৰ এইটো দেশ সেৱাৰ যিটো দেশ প্ৰেম নহয়, এই বস্তুটো আপুনি বুজি নাপাব। আপোনাৰ এইটো যদি এচি ৰুমত থাকি এইটো অকণ বেয়া হৈছে নহয়, আপুনি অকণমান ডক্টৰৰ ওচৰত গৈ পেলাই দেখাই আহিবগৈ। আপুনি সেইকাৰণে এচি ৰুমত থাকি আপোনাৰ আইচ জমা হৈছে, সেইকাৰণে অলপ কাম নকৰা হৈছে। আপুনি আহিব, মই কাশ্মীৰত আছোঁ। কাশ্মীৰত কেনেকৈ কিমান কষ্টত আমি ডিউটি কৰি পেলাই কেনেকৈ কৰি পেলাই থাকোঁ, আপুনি হয়তো নিউজত দেখিছেও। কিন্তু আপোনাৰ এইবিলাক পলিটিক্স নকৰিব। ফৌজক লৈ পলিটিক্স কৰাটো ভাল কথা নহয়, কাৰণ ফৌজ কোনো এটা পলিটিক্স পাৰ্টিৰ লগত নাথাকে আৰু আমাৰ কাৰণে সকলো দেশৰ সকলো সমান। গতিকে আপোনাক মই এটা কথা কৈছোঁ, আপুনি যিটো কথা কৈছে ন, এইটো কিন্তু বহুত ভুল কথা কৈছে, গম পালে? আৰু গতিকে আপোনাক মই অনুৰোধ যে আপুনি আৰু নেক্সট টাইম এনেকুৱা ধৰণৰ মন্তব্য, আমি বহুত দুখ পাইছোঁ। মই আজি এইটো কথা শুনি পেলাই মোৰ বেয়া লাগিছে। আৰু আপুনি যদি মোৰ লগত যদি কিবা ফেচ টু ফেচ যদি কথা পাতিম বুলি ভাবে, তেতিয়াহ'লে আপুনি মোৰ ফেচবুক ID মালব্য ফৌজি বুলি এটা আছে, মালব্য বুলি আছে। মোৰ ঘৰ গোলাঘাট কাজিৰঙাত। আপুনি মোৰ লগত কথা পাতিব পাৰে, গম পালে? আমি দৰমহাক লৈ ইয়াত আছোঁ সেইটো বুলি নহয়, আমি দেশৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিবলৈ আমি বিনা পইচাত আমি সাজু হৈ আছোঁ, আৰু এনেকুৱা হাজাৰজন আছে। গতিকে আপোনাক অনুৰোধ, এনেকুৱা মন্তব্য নেক্সট টাইম যাতে নকৰে, তাৰ বাবে আপোনাক অনুৰোধ জনালোঁ। আৰু কি ক'ম, আপোনাক ক'বলৈতো আৰু ভাষা নাই। গতিকে আপুনি যিখিনি কথা কৈছে সেইখিনি শুনি পেলাই বহুত বেয়া লাগিছে মনটো, সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনাই দিছোঁ। আৰু আপুনি যদি পাইছে, তেতিয়াহ'লে আপুনি চাব, মোৰ নাম মালব্য গগৈ, মোৰ ঘৰ কাজিৰঙা গোলাঘাটত। ধন্যবাদ।